নমস্কাৰ প্ৰিয় দৰ্শকসকল, আছামিজ জিকে অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'ত অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি অসমীয়া ভাষাৰ উপভাষাসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰিম। এই ভিডিঅ'টোত আমি অসমৰ উপভাষাসমূহ, অসমৰ জনগোষ্ঠীয় মূলৰ নৃগোষ্ঠীয় উপভাষাসমূহ আৰু অসমৰ সংযোগী ভাষা এই আটাইবোৰৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। উপভাষানো কাক কয়, ইয়াৰ সংজ্ঞা কি, সেইবোৰৰ বিষয়ে আলোচনা কৰিলে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব পাৰে। তথাপি চমুকৈ কওঁ যে আমাৰ অসমীয়া ভাষাটোৰ অঞ্চলভেদে ভিন্ন ৰূপ আছে। আপোনালোকে চালে দেখিব যে একেই অসমীয়া ভাষা হ'লেও উজনিৰ লগত নামনি ভাষাটো নিমিলে। এই যে অঞ্চলভেদে অসমীয়া ভাষাটোৰ ভিন ভিন ৰূপ আছে, এই সকলোবোৰে হৈছে অসমীয়া ভাষাটোৰ উপভাষা। গতিকে আপোনালোকে বুজিব পাৰিলে উপভাষানো কাক কয়। বিভিন্ন কাৰণত এই উপভাষাসমূহ সৃষ্টি হ'ব পাৰে, যেনে ভৌগোলিক কাৰণ, ৰাজনৈতিক, অৰ্থনৈতিক, জনবসতিৰ গঠন প্ৰক্ৰিয়া আদি বিভিন্ন কাৰণত উপভাষাৰ সৃষ্টি হ'ব পাৰে। এতিয়া আমি চাওঁ আহকচোন অসমৰ আঞ্চলিক উপভাষাসমূহক কেনেদৰে ভাগ কৰিব পাৰি। মই আপোনালোকক তালিকাৰ সহায়েৰে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া অসমৰ আঞ্চলিক উপভাষা। আঞ্চলিক উপভাষা তিনিটা ভাগ হৈছে উজনিৰ উপভাষা, মধ্য অসমৰ উপভাষা, নামনি অসমৰ উপভাষা। ইয়াৰে উজনিৰ উপভাষাক আকৌ লখিমপুৰীয়া উপভাষা, শিৱসাগৰীয়া উপভাষা, তেজপুৰীয়া উপভাষা, নগঞা উপভাষা, এই চাৰিটা ভাগত ভগাব পাৰি। তাৰ পাছতে মধ্য অসমৰ ভাষাক মৰিগঞা উপভাষা, মায়ঙীয়া উপভাষা আৰু ডিমৰীয়া উপভাষা, এই তিনিটা ভাগত ভাগ কৰিব পাৰি। তাৰ পাছতে নামনি অসমৰ উপভাষা, সেইটো কামৰূপী উপভাষা, গোৱালপৰীয়া উপভাষা আৰু কাছাৰী উপভাষা, এই তিনিটা ভাগত ভাগ কৰিব পাৰি। এইখিনিতে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ শাসনভাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল আৰু অসমত থকা খ্ৰীষ্টান মিছনেৰীসকলে উজনি অসমৰ শিৱসাগৰত প্ৰচলিত উপভাষাটোক শিকি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু তেওঁলোকে এই ভাষাতে প্ৰথম অসমীয়া কাকত অৰুণোদয় উলিয়াইছিল আৰু ভিন্ন পুথি তথা সৰু সৰু পুস্তিকাও প্ৰকাশ কৰিছিল। পাছত ৰাজনৈতিক কাৰণত এই উজনি অসমৰ শিৱসাগৰত প্ৰচলিত উপভাষাটোৱে মান্য অসমীয়া ভাষাৰূপে স্বীকৃতি লাভ কৰিলে আৰু বাকী মধ্য অসম বা নামনি অসমত প্ৰচলিত অসমীয়া ভাষাৰ আঞ্চলিক ৰূপবোৰ উপভাষা হৈ পৰিল। এইখিনিতে আৰু এটা কথা কৈ থওঁ যে অসমীয়া ভাষাৰ অধ্যয়নত উপভাষা অধ্যয়নৰ আৰম্ভণি ঘটে আব্ৰাহাম গ্যাৰছনৰ দ্য লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়া গ্ৰন্থখনত। তাত অসমীয়া ভাষাৰ পশ্চিমীয়া উপভাষাৰ ভিতৰত কামৰূপ জিলা আৰু চুবুৰীয়া অঞ্চলৰ কথিত উপভাষাৰ নিদৰ্শন আৰু বিৱৰণ পোৱা যায়। তাৰ পাছতে যদি আমি চাওঁ তেনেহ'লে দেখিম যে বাণীকান্ত কাকতিৰ আছামিজ ইজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনতো অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে আলোচনা কৰিছে। কিন্তু অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে প্ৰথম গৱেষণা কৰে উপেন্দ্ৰনাথ গোস্বামীয়ে তেখেতৰ এ ষ্টাডি অফ কামৰূপী এ ডাইলেক্ট অফ আছামিজ নামৰ গ্ৰন্থখনৰ জৰিয়তে। আপোনালোকক কেতিয়াবা প্ৰশ্ন সুধিব পাৰে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে প্ৰথম গৱেষণা কোনে কৰিছে, তেতিয়া আপোনালোকে লিখিব লাগিব উপেন্দ্ৰনাথ গোস্বামীৰ এ ষ্টাডি অফ কামৰূপী এ ডাইলেক্ট অফ আছামিজ গ্ৰন্থখনত। এতিয়া আমি গম পালোঁ যে উজনি অসমত প্ৰচলিত অসমীয়া ভাষাটো হ'ল মান্য অসমীয়া ভাষা। এই মান্য অসমীয়া ভাষাই শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ আদি অঞ্চলত প্ৰচলিত ভাষাসমূহক সামৰি লৈছে। গতিকে বাকী থকা মধ্য অসমৰ কেতবোৰ আৰু নামনি অসমৰ প্ৰচলিত অসমীয়া ভাষাই হ'ল অসমৰ প্ৰধান উপভাষা। এইসমূহৰ বিষয়ে আমি অতি চমুকৈ আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম কামৰূপী উপভাষাৰ বিষয়ে। অসমীয়া ভাষাৰ এটা প্ৰধান উপভাষা হৈছে কামৰূপী উপভাষা। এই কামৰূপী উপভাষাৰেই আকৌ কেইবাটাও স্থানীয় ৰূপ আছে। সেইসমূহ হৈছে বৰপেটা উপভাষা, নলবৰীয়া উপভাষা, পলাশবৰীয়া উপভাষা, দৰঙীয়া উপভাষা আৰু পাটি দৰঙীয়া উপভাষা। আমি খুব চমুকৈ কামৰূপী উপভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যখিনিক এনেদৰে ক'ব পাৰোঁ যে
কামৰূপী উপভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা 8টা আৰু ব্যঞ্জনধ্বনিৰ সংখ্যা 23টা। আপোনালোকে এই চাৰ্টখন চাই লওক, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তাৰ পাছত দ্বিতীয় ধ্বনিগত বৈশিষ্ট্যটো হৈছে কামৰূপী উপভাষাত স্বকাঘাত সদায় শব্দৰ আদি অক্ষৰত পৰে। তাৰ পাছত কামৰূপী উপভাষাত দুটা আ ধ্বনি ওচৰা ওচৰিকৈ বহে, যেনে মান্য অসমীয়াত ৰজা, কামৰূপী উপভাষাত ৰাজা। তাৰ পাছতে মান্য অসমীয়া ভাষাত যেনে কণা, কামৰূপী উপভাষাত কানা। তাৰ পাছত যদি আমি চাওঁ তলা শব্দটো মান্য অসমীয়াত তলা আৰু কামৰূপী ভাষাত হৈছে তালা। আমি ধ্বনিগত বৈশিষ্ট্য যদি চাওঁ আৰু কামৰূপী উপভাষাত স্বৰসংগতি, সমীভ্ৰমণ, বিষমীভ্ৰমণ, অপিনিহিতি, স্বৰভক্তি আদিৰ দ্বাৰা ধ্বনি পৰিৱৰ্তন হোৱা দেখা যায়। তাৰ পাছত আমি ৰূপতাত্ত্বিক বৈশিষ্ট্যলৈ যদি চাওঁ তেনেহ'লে দেখিম যে মান্য অসমীয়াত ব্যৱহাৰ নোহোৱা কিছুমান বেলেগ ধৰণৰ বিশেষ শব্দ কামৰূপী উপভাষাত পোৱা যায়, যেনে আগুৰান, টিপটিপলি। ইয়াৰ মই অৰ্থকেইটাও লগতে কৈ দিওঁ। আগুৰান মানে হৈছে ডাঙৰ ৰুমাল, টিপটিপলি মানে হৈছে টিপচি। তাৰ পাছত চকৰি মানে হৈছে পখিলা, উচিনা মানে হৈছে পানী পোতা, গাইৰা মানে হৈছে এলেহুৱা, মুকচা মানে হৈছে গামোচা, ডিমা মানে হৈছে কণী আৰু লেটু মানে হৈছে নেজ। তাৰ পাছত আমি কামৰূপী উপভাষাৰ শব্দতাত্ত্বিক বৈশিষ্ট্যলৈ যদি চাওঁ তেনেহ'লে দেখিম যে তেওঁলোকে ল'ৰা ছোৱালীক বুজাবলৈ কামৰূপীত চলি শব্দটোৰ প্ৰয়োগ কৰে, যেনে ল'ৰাক বুজাবলৈ আপা চলি আৰু ছোৱালীক বুজাবলৈ আপি চলিৰ প্ৰয়োগ কৰে। ঠিক সেইদৰে মান্য অসমীয়াৰ কেতবোৰ শব্দ বুজাবলৈ কামৰূপীত সুকীয়া শব্দ ব্যৱহাৰ কৰে, যেনে মান্য অসমীয়া ভাষাৰ জলকীয়া শব্দটো তেওঁলোকে ভজলোক বুলি কয়। তাৰ পাছতে অমিতা শব্দটো তেওঁলোকে মুইতফল বুলি কয়। গতিকে আজিৰ এই ভিডিঅ'টোত আমি কামৰূপী উপভাষাৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি বাকীসমূহ উপভাষাৰ বিষয়ে আলোচনা কৰিম। আচলতে একোটা উপভাষাত বহুতো বৈশিষ্ট্য থাকিব পাৰে, কিন্তু এই গোটেইবোৰ বৈশিষ্ট্য আলোচনা কৰাটো সম্ভৱ নহয়। মই আপোনালোকক যিবোৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সেইসমূহ দিবলৈ চেষ্টা কৰিছোঁ। আজিৰ আমাৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু আছামিজ জিকে অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোত শেষ হোৱাৰ আগতে আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকক যদিহে অসমীয়া বিষয়ৰ ৰিলেটেড অন্য বিষয়ৰ ভিডিঅ'ৰ প্ৰয়োজন হয় তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব, আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহু ধন্যবাদ। এনেদৰে আমাক সদায় ছাপোৰ্ট কৰি যাব। ধন্যবাদ।